মোহিত আৰু হিমা স্বামী স্ত্ৰী তেওঁলোকৰ দুটা যমজ পুত্ৰ আছিল হুনু আৰু মুনু যমজ হোৱাৰ পিছতো তেওঁলোকৰ চিন্তা ধাৰণা একেবাৰে বেলেগ আছিল এটাই দেওবাৰ ৰাতিপুৱা সদায় দৰে মোহিত ঘূৰি উঠিলে আৰু দেখিলে যে হুনু ইতিমধ্যে উঠি গৈছে আৰু বহি বাহিৰত অধ্যয়ন কৰিছে মই সুধিলে হুনু বোপাই আজি এতিয়া এন্ধাৰেই উঠি পঢ়া-শুনা কৰিছা কিয় হুনু উত্তৰ দিলে দেউতা কাইলৈ মোৰ হিন্দী ক্লাছ টেষ্ট আছে আৰু দুদিনৰ ভিতৰত মোক ইংৰাজী প্ৰজেক্ট জমা দিব লাগিব সেইকাৰণে পুৱাই অধ্যয়ন আৰম্ভ কৰিলো এতিয়া হিমাই নাস্তা লৈ আহি ক'লে চাওক আমাৰ এটা লৰাই হুনু যি পুৱা উঠি মুখ হাত ধুই অধ্যয়ন আৰম্ভ কৰিছে আৰু আন লৰাটো মনু পুৱা উঠিয়ে পৰীক্ষাৰ পৰিৱৰ্তে বন্ধুসকলৰ সৈতে পঢ়া-শুনাৰ পৰিৱৰ্তে বন্ধুসকলৰ সৈতে বেডমিণ্টন খেলিবলৈ গৈছে এতিয়া মনু ঘৰলৈ আহি ক'লে মাম্মি তাড়াতাড়ি নাস্তা দিয়ক খেলি মেলি বহুত ক্ষুধা লাগিছে মায়ে ক'লে আগতে গৈ মুখ হাত ধোৱা তাৰ পিছত নাস্তা দিম চাওক খামত ভিজি গলাহি মনু টপককে উত্তৰ দিলে মা ছুটিৰ দিনতো শান্তিৰে বহিবলৈ নিদিয়ে কিয় সপ্তাহত এটা দিনেই ছুটি পোৱা যায় সেই দিনতো মৰ্ণিঙত গা ধোৱা মুখ হাত ধোৱা আৰু অধ্যয়ন কৰিবলৈ বহা মোৰ ওচৰত সকলো দিন আছে পাছত গা হাত ধুম আৰু পঢ়িম মোহিতে ক'বলৈ ধৰিলে মনু বোপাই কাইলৈতো পৰীক্ষা আছে হুনুৰ দৰে সময়ত অধ্যয়ন আৰম্ভ কৰিব লাগে খেলিবলৈ সময় পাছতো পাবা যিসকলে কাম পিছলৈ থয় তেওঁলোকৰ সময় নাটনি হয় খোৱা কাম বা খেলা সকলো সময়ত কৰা উচিত তেতিয়াহে মানুহে জীৱনত আগবাঢ়িব পাৰে হুনুৰ পৰা শিকা সময়ৰ সঠিক ব্যৱহাৰ কৰিব শিকা এতিয়া মই কামত ওলাইছো সন্ধিয়া আহি তোমালোকৰ হিন্দী প্ৰশ্ন উত্তৰ সুধিম মোহিতে বাহিৰলৈ গ'ল এফালে হুনু মনোযোগেৰে হিন্দী অধ্যয়ন কৰিলে আৰু লগতে ইংৰাজী প্ৰজেক্টটো সাজিবলৈ ধৰিলে কিন্তু মনু পঢ়া-শুনাৰ পৰিৱৰ্তে টিভি চাবলৈ বহি গ'ল এতিয়াই তেওঁৰ বন্ধু-বান্ধৱী আহি ক'লে মনু সকলো বাহিৰত বেডমিণ্টন খেলিবলৈ তোমাৰ অপেক্ষাত আছে আৰু তুমি এতিয়াও টিভি চাই আছা মনুৱে মাকক ক'লে মাম্মি মই বন্ধুসকলৰ সৈতে খেলিবলৈ গৈছো মাক ক'লে খেলিবলৈ গ'লে পঢ়া-শুনা কেতিয়া কৰা মনু মাকক ক'লে মা মই বন্ধুসকলৰ সৈতে খেলিবলৈ গৈছো মাকে ক'লে খেলিবলৈ গ'লে পঢ়া-শুনা কেতিয়া কৰিবা কম অধ্যয়ন কৰিলে ভাল নম্বৰ কিদৰে আহিব মনু হাঁহি ক'লে মা মই সন্ধিয়া পঢ়িম পৰীক্ষা আজি নহয় কাইলৈ নম্বৰৰ কথা হ'লে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে ভাল আহিলেও ভাগ্য বেয়া আহিলেও ভাগ্য কথা কৈ খেলিবলৈ গ'ল সন্ধিয়া মোহিতে ঘূৰি আহি দেখিলে যে হুনুৱে প্ৰজেক্ট সম্পূৰ্ণ কৰি সজ্জিত কৰি পেলাইছে হুনু ক'লে পাপা মোৰ হিন্দী টেষ্টটো সম্পূৰ্ণ হৈ গ'ল মোহিতে হিমাক সুধিলে এই মনু দেখা নাই ক'ত এতিয়াই মনু হাতত বেগ লৈ ঘৰলৈ সোমাই আহিল মোহিতে ক'লে ৰাতিপুৱাৰ পৰাই বেগ লৈ ঘূৰি আছা না হোৱা না পঢ়াও নাই বোপাই কেতিয়া শুধৰিবা মনু ক'লে পাপা আপুনি আহিলেহে পঢ়া-শুনাৰ কথা এতিয়া সন্ধিয়া হৈছে মই পঢ়িম কিন্তু মনুৰ অভ্যাস আছিল সকলো কাম কালিৰ বাবে টালি থোৱা ফলত পৰীক্ষাত হুনুৱে ভাল নম্বৰ পালে আৰু মনুৱে বেয়া নম্বৰ পাবলৈ গ'ল ঘৰলৈ আহি মাকেও মনুক বকিলে কিছু লাজ লওক মনু তোমাৰ ভাই তোমাৰ সমান বয়সৰ সকলো কাম সময়ত কৰে তুমি কেৱল টালি থও আৰু সদায় পিছত পৰি যোৱা সন্ধিয়া মোহিতে দুইজনৰ কপি চালে হুনুৰ নম্বৰ ভাল কিন্তু মনুৰ নম্বৰ একেবাৰে বেয়া মোহিতে মৰমেৰে মনুক বুজাই ক'লে বোপাই যে মানুহে সময়ৰ সঠিক ব্যৱহাৰ নকৰে আৰু সকলো কাম কাইলৈ থৈ ৰাখে আৰু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে তেওঁ কেতিয়াও আগবাঢ়িব নোৱাৰে হুনুৱে ছুটিৰ সময় অধ্যয়ন আৰু প্ৰজেক্টত লগালে ফলাফল তোমাৰ সন্মুখত ভাগ্যৰ ওপৰত ভৰসা নকৰিবা ভাগ্য আমাক নিজে গঢ়ি ল'ব লাগে সময়ৰ সঠিক ব্যৱহাৰ কৰা শিকা তেতিয়াহে সকলোৰে চকত বুৰঞ্জী হ'ব পাৰিবা মোৰ তোমাৰ পৰা বহুত আশা আছে আশা কৰোঁ তুমি মোৰ কথা বুজিলা মনু লাজ পাই ক'লে হয় পাপা এতিয়া মই বুজি পালো আজিৰ পৰা মই সময়ত কাম কৰিম
যাতে আপুনি মোৰ ওপৰত গৌৰৱ কৰিব পাৰে। শুনুৰ দৰে এই গল্পই আমাক শিকায় যে সময়ৰ সঠিক ব্যৱহাৰ কৰা মানুহে জীৱনত সফল হয়। ধন্যবাদ।